নমস্কাৰ, মই অমৰনাথ। মই NIS জিমনাষ্টিক কোচ হয়। মই গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত শিকাওঁ। মোৰ নিজৰো ক্লাব আছে। মই আজিৰ পৰা ভাবিছোঁ জিমনাষ্টিক্সৰ টিউটৰিয়েল ইউটিউবত আপলোড কৰিম আৰু এই ইউটিউবত ভিডিঅ'বিলাক যদি মানুহে চায়, অসমৰ গাঁৱে থকা মানুহবিলাকে চায়, য'ত মানে জিমনাষ্টিক্স ট্ৰেইনিঙৰ সেনেকুৱা সুবিধা নাই, তো ভিডিঅ' চাই পেলাই শিকিব পাৰিব আৰামছে। মই ট্ৰাই কৰিম অসমীয়াত আপলোড কৰিবৰ কাৰণে, অসমীয়া কৈ পেলাই বুজাব ট্ৰাই কৰিম। তো যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক এতিয়াই, কাৰণ মই নেক্সট উইকৰ ভিতৰত একদম ষ্টাৰ্টিঙৰ পৰা বেছিক ফৰৱাৰ্ড ৰোলৰ পৰা আৰম্ভ কৰি পেলাই ৱাৰ্ম আপ কেনেকৈ কৰে তাৰ পৰা আৰম্ভ কৰি পেলাই লাহে লাহে চব টাম্বলিং এলিমেণ্ট চব শিকাব ট্ৰাই কৰিম। কাৰণ অসমৰ নগাঁও, গুৱাহাটী আৰু শিৱসাগৰৰ বাহিৰে বেলেগ কোনো জেগাতে এই প্ৰফেচনেল জিমনাষ্টিক ট্ৰেইনিং চেণ্টাৰ নাই। তো আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি পেলাই ঘৰতে অলপমান মেটাৰ্ছবিলাক লগাই পেলাই নিজে নিজে কৰিব পাৰিব। বহুত ইজি হয়। মই বহুত ইজিলি চবকে শিকাব ট্ৰাই কৰিম। অনুগ্ৰহ কৰিছোঁ চবৰে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু চবৰে শুভেচ্ছা থাকিল যাতে ইজিলি জিমনাষ্টিক্স শিকিব পাৰে। আৰু মই কণ্টেক্ট নাম্বাৰ দি দিম, যদি কিবা প্ৰব্লেম থাকে মোক ডাইৰেক্ট ফোন কৰি পেলাই সুধিব পাৰিব। থেংক ইউ।